নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে মই কিছুদিন ধৰি ভিডিঅ' আপলোড দিব পৰা নাই, কিয়নো মোৰ ফেমিলি ইছ্যুৰ কাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাই। সকলোকে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মই এতিয়া আপোনালোকক আজি দেখাব লৈছোঁ মিছন বসুন্ধৰা 3.0ত আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব আৰু যোৱা বছৰ আপোনালোকে যিসকল বেনিফিচিয়াৰী অনলাইন আবেদন কৰিছিলে, আবেদন কৰাৰ পাছত ৰিজেক্ট হোৱাখিনিৰ প্ৰক্ৰিয়া এতিয়া কি কৰিব লাগিব বা আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বা এপ্লাই কৰিব আপোনালোকৰ পাট্টাৰ কাৰণে। তো চাওক, যোৱা বছৰ যিখিনি কৰিছে সেইখিনি কৰাৰ প্ৰচেছটো আৰু এই বছৰ কৰাৰ প্ৰচেছটো অকণমান বেলেগ ধৰণৰ আছে। এই বছৰৰ প্ৰচেছটো আপোনালোকৰ মিছন বসুন্ধৰা 3.0 আপোনালোকৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত আহিব। বসুন্ধৰা 3.0 পৰ্টেলত অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি আপোনালোকে প্ৰথমত আপোনালোকে ষ্টেটাছটো ট্ৰেক এপ্লিকেশ্যন যিটো আছে তাত ক্লিক কৰি আপোনালোকে এবাৰ চাই ল'ব ৰিজেক্ট হৈছে নে নাই। যদি ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে তাত ক্লিক কৰাৰ পাছত এপ্লাই হিয়াৰ যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ লগে লগে আপোনালোকে যিটো লিখা আছে চাওক, ইয়াত ৰিভিউ ফৰ MB 2.0 কেছ পেণ্ডিং ফৰ মোৰ যিটো আছে এইটো আপোনালোকে চাৰ্টিফিকেশ্যন যিটো আছে সেইটো আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাওক, মই অলৰেডি মোৰ ID দিয়া আছিলে, লগইন হৈ গ'ল। আপোনালোকে কিন্তু লগইন নহ'ব। আপোনালোকে যিটো ID আপোনালোকৰ যোৱা বছৰ আপোনালোকে বনাইছিলে সেই ID দি মেলি কিন্তু ইয়াত লগইন কৰিব লাগিব। আৰু যদি আপোনালোকে লগইন কৰা প্ৰচেছটো নাজানে তেনেহ'লে মোক প্লিজ কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কেনেকৈ ৰিকভাৰ কৰিব লাগে এপ্লিকেশ্যনখন মই আপোনালোকক আন এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম। ৰিকভাৰ কৰিবৰ কাৰণে এটা ইজি প্ৰচেছ আছে। ইয়াত চাওক, ৰিকভাৰ এপ্লিকেশ্যন যিটো আছে সেইটো আপোনালোকে দবাব লাগিব লগইন কৰি আপোনালোকৰ IDৰ থ্ৰু। আৰু IDটো যদি পাহৰি গৈছে তেনেহ'লে IDটো কেনেকৈ আপোনালোকে আনিব সেইটোৰ প্ৰচেছটো মই দেখাই দিম। যদি আপোনালোকে নাজানে মোক কমেণ্ট কৰি জনাব। তো আপোনালোকে মোৰ ID লগইন কৰি লৈছোঁ। ID লগইন কৰাৰ পাছত মই যিখিনি কৰিছিলোঁ ইয়াত ওলাই পৰিব। চাব, মই যোৱা বছৰ কৰাখিনি ইয়াত ওলাই পৰিছে। ওলোৱাৰ পাছত যিখিনি ইয়াত চাওক ৰিজেক্ট বুলি ওলাইছে, ৰিজেক্টেড বুলি ইয়াত ডেলিভাৰ্ড বুলি ওলাইছে। যিখিনি ডেলিভাৰ্ড হ'ল সেইখিনি কিন্তু কাম ছাকচেছ হৈ গ'ল, আৰু যিখিনি হোৱা নাই সেইখিনি ৰিজেক্ট বুলি ওলাইছে। তলত চাওক ৰিএপ্লাই বুলি আছে, তাত ক্লিক কৰিব লাগিব। আমি ৰিএপ্লাই যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ পাছত কণ্টিনিউ ট্ৰেক কৰিব লাগিব। ট্ৰেক কৰাৰ পাছত ইয়াত চাওক, ইয়াত যদিও তাত ষ্টেটাছটোৰ ৰিজেক্ট বুলি ওলাইছিলে, কিন্তু ইয়াত অলৰেডি আমাৰ পাট্টান কপিখন ওলাই পৰিছে। চাওক, অলৰেডি ডিজিটেল পাট্টাখন ইয়াত আমি ডাউনলোড কৰিব পাৰিম। ইয়াত পাট্টান পত্ৰ কপিখনো ওলাই পৰিছে। মানে এইখন কিন্তু ইয়াত চাওক পে'মেণ্ট ষ্টেটাছ পেইড, এইখন মানে হৈ গৈছে। এইখন কোনো ধৰণৰ প্ৰব্লেম নাই। যদিও ইয়াত ষ্টেটাছত আমাক ৰিজেক্ট বুলি দেখালেও কিন্তু এইখন ৰিজেক্ট হোৱা নাই। তো যদি ৰিজেক্ট হোৱা নাই আপোনাৰ তেতিয়াতো ভাল, আৰু যদি ৰিজেক্ট হৈ গৈছে তেনেহ'লে আপোনালোকে কৰিব লাগিব। প্ৰচেছটো কৰিবৰ কাৰণে যদিও ইয়াত প্ৰচেছ দিয়া থাকে, ইয়াৰ পৰা কিন্তু নহয়। আপোনালোকে কৰিবৰ কাৰণে আপোনালোকে ইয়াত দবাব লাগিব আপোনালোকে চিলিং আপোনালোকে ছেটেলমেণ্ট অফ চিলিং চাৰপ্লাছ লেণ্ড যিটো আছে সেইটোত দবাব। ইয়াত চাওক ছেটেলমেণ্ট অফ খাছ এণ্ড চিলিং চাৰপ্লাছ লেণ্ড যিটো আছে সেইটো ক্লিক কৰিব, এপ্লাই কৰিব। এপ্লাই কৰাৰ পাছত আপোনালোক তললৈ স্ক্ৰল ডাউন কৰি ইয়াত চাওক যিটো এপ্লাই অপশ্যন আছে এপ্লাইত ক্লিক কৰিব। এপ্লাই ক্লিক কৰাৰ পাছত আপোনালোকে খন্তেক সময় ৰৈ দিব। এপ্লাই কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এনেকৈ অপশ্যনটো আহি যাব, ৱেলকাম টু ছেটেলমেণ্ট অফ খাছ এণ্ড চিলিং চাৰপ্লাছ লেণ্ড যিটো আছে তাত গেট ষ্টাৰ্টেড ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াৰ আধাৰ কাৰ্ডখন দিব লাগিব। আধাৰ কাৰ্ড নম্বৰটো দিব, যাৰ নামত মাটি আছে তেওঁৰ নামত কৰিবৰ কাৰণে, বা যদি তেওঁ নাই, তেওঁৰ ল'ৰা আছে, ল'ৰাৰ নামত যদি কৰিবলগীয়া আছে ল'ৰাৰ নামৰ ইয়াত আধাৰ নম্বৰ দিব। OTP চেণ্ড হ'ব, OTPটো আপোনালোকে ইয়াত ফিল কৰি ল'ব। ভেৰিফাই ক্লিক কৰিব। ভেৰিফাই ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটো ওলাই যাব। আপোনালোকৰ আধাৰত যিখন ফটো দিয়া থাকিব সেইখন ওলোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকৈ ওলাই পৰিব আপোনালোকৰ কোনটো জেগাত মাটি আছে। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো চাৰ্কেল আছে চাৰ্কেলটো চিলেক্ট কৰিব লাগিব। চাৰ্কেল চিলেক্ট কৰিব। চাৰ্কেল চিলেক্ট কৰাৰ পাছত আপোনালোকৰ গাঁও চিলেক্ট কৰিব লাগিব। গাঁওখন চিলেক্ট কৰি লৈছোঁ মই। গাঁও চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকৰ দাগ নম্বৰটো ওলাই পৰিব। দাগ নম্বৰ চাই মেলি কিমান বিঘা মাটি আপোনালোকে ইয়াত মিলাই ল'ব। দাগ নম্বৰ মিলোৱাৰ পাছত মই অ'কে কৰি লৈছোঁ। ইয়াত টিক কৰি লৈছোঁ। টিক কৰাৰ পাছত ঘৰৰ মাটি হয় নে এগ্ৰিকালচাৰ লেণ্ড হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। যদি ঘৰৰ মাটি হয় তেনেহ'লে আপোনালোকে হোমষ্টে দিব লাগিব, আৰু নহ'লে এগ্ৰিকালচাৰ দিব লাগিব। হোমষ্টে দি লৈছোঁ। দিয়াৰ পাছত মই মাটি কিমান আছিলে, 1 বিঘা আছিলে, ইয়াত অ'কে কৰি লৈছোঁ। তাৰপিছত ইয়াত টিক কৰি লৈছোঁ। তাৰপিছত ছেভ কৰি লৈছোঁ। ছেভ কৰাৰ পাছত এড হৈ গ'ল। এড হোৱাৰ পাছত অ'কে কৰি
তললৈ আহি নেক্সট কৰিব লাগিব নেক্সট কৰাৰ পাছত আপোনালোকে এড হৈ গ'ল লোকেশ্যন ডিটেইলছ এড হৈ গ'ল ইয়াত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব কেটেগৰী চিলেক্ট কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব মেৰিড আনমেৰিড চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত আপোনালোকে নিজৰ গাঁৱৰ নাম আৰু যদি সব অ'কে হৈ আছে তললৈ বক্সত ক্লিক কৰি আপোনালোকে জইন যদি হয় জইনত ক্লিক কৰিব নহ'লে ইণ্ডিভিজুৱেল হ'লে ইণ্ডিভিজুৱেল ক্লিক কৰিব ইণ্ডিভিজুৱেল বুলি ক'লে নিজৰ নাম আহিব আৰু জইন কৰিব হ'লে আপোনালোকৰ ফেমিলিৰ নামো দিব লাগিব ঘৰৰ কাৰ নাম জইন কৰিব লাগে তাত কৰিব পাৰিব আৰু অকুপেশ্যনটো কি হয় অকুপেশ্যনটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব কি কাম কৰে সেইটো চিলেক্ট কৰি ল'ব তাৰপিছত নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছত আৰু এটা কথা মনত ৰাখিব আপোনালোকৰ ইয়াত লিখা আছে ডু ইউ অলৰেডি হেভ ভূমিপুত্ৰ চাৰ্টিফিকেট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন ইয়াত দিব লাগিব যদি হয় তেনেহ'লে ইয়েছ কৰিব অন্যথা ন কৰিব ন আছে ইয়াত ন দবাই দিব সব গোটেইখিনি দবাই কিনে আপোনালোকে নেক্সট ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট পেজলৈ যাব ইয়াত নেক্সট পেজ আহি গ'ল ইয়াত নেক্সট পেজ অহাৰ পাছত ইয়াত চাওক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব আপলোড দিব লাগিব তো যে বাৰীৰ মাটি ৰিচিপ্টখন দিব লাগিব আপোনালোকে জমা কিবাখন আৰু ইয়াত এনি ৰিলেটেড ডকুমেণ্ট যদি আপোনালোকে 6টা জনগোষ্ঠীৰ যদি ভিতৰত পৰে তেনেহ'লে আপোনালোকে কিন্তু দিব নালাগে 6 জনগোষ্ঠী বুলি ক'লে যেটো আপোনালোকৰ STৰ ভিতৰত ST আৰু SC আৰু আপোনালোকৰ যেন বড়ো তাৰপিছত আপোনালোকে যেনেকৈ আপোনালোকৰ গোৰ্খা তেনেকৈ কিছুমান জাতি যিটো আমাৰ 6টা জনগোষ্ঠীক প্ৰাধান্য দিয়া হৈছিলে সেইখিনিক আপোনালোকে এৰি যদি বেলেগ জাতি হয় যেনেকৈ OBC জেনেৰেল হ'লে আপোনালোকৰ ডকুমেণ্টখিনি 51 বা 71 তেনেকৈ আপোনালোকৰ আগৰ যিমান পুৰণা ডকুমেণ্ট ৰিলেটেড ডকুমেণ্ট আছে আপোনালোকে ইয়াত আপলোড দিব লাগিব আৰু দিয়াৰ পাছত আপোনালোকে নেক্সট ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ ৰিচিপ্টখন ওলাই পৰিব আৰু সেই ৰিচিপ্টখন আপোনালোকে লগত লৈ থ'ব যাতে আপোনালোকে নেক্সট আপোনালোকে সেইখন পৰা আপোনালোকে ষ্টেটাছটো চাব পাৰে তো মই গোটেইখিনি আপলোড দি লৈছোঁ আৰু নেক্সট কৰি লৈছোঁ কৰাৰ পাছত ৰিচিপ্টখন ওলাই যাব তো বন্ধুসকল আজি ভিডিঅ' মই ইমানে শেষ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যদি মোৰ ভিডিঅ'ত যদি কিবা ভুল হৈ গৈছে বা কিবা থাকি গৈছে আপোনালোকে প্লিজ মোক কমেণ্ট কৰি জনাব মই আপোনালোকক যাতে মই নেক্সট এটা ভিডিঅ' বনাই মেলি আপোনালোকক সেই কথাষাৰ বুজাই দিব পাৰোঁ আৰু মোৰ চেনেলত যিসকল ছাবস্ক্ৰাইবাৰ আছে সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকে মোক ইমান মৰম চেনেহ দিয়াৰ কাৰণে আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে নতুনকৈ সেইসকলে প্লিজ মোক লাইক কৰিব আপোনালোকে ভিডিঅ' চাই কিন্তু লাইক নকৰে লাইক কমেণ্ট কৰিব তেতিয়াহে মোক ভাল লাগিব আৰু বেলেগ ভিডিঅ' বনাবৰ কাৰণে মোৰ উৎসাহ আৰু বাঢ়ি আহিব বন্ধুসকল আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ বন্ধুসকল